Hello friends, now you are watching Bajrakantha. These 14 questions will help you to increase your general knowledge. These questions are especially beneficial for all competitive exam candidates. Candidates for various examinations like Assam Police, APSC, SSC, Indian Army, Indian Air Force, Indian Navy, etc. will benefit from our daily based publication system. You are requested to visit this YouTube channel at least once a day. Increase your general knowledge. প্ৰথম প্ৰশ্নটি হৈছে কোনটি বিভাগে ভাৰত ভূটান আৰু ভাৰত নেপাল সীমান্তত পহৰা দিয়ে? ইয়াৰ উত্তৰটি হৈছে SSB। 2 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ বিমান বন্দৰসমূহ সুৰক্ষা দিয়া বাহিনীটো কি? উত্তৰ CISF। 3 নম্বৰ প্ৰশ্নটি হৈছে পৰমবীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথম ভাৰতীয় সৈনিক কোন? উত্তৰ মেজৰ সোমনাথ শৰ্মা। 4 নম্বৰ প্ৰশ্নটি হৈছে বৰ্তমানলৈকে কিমানজন সৈনিকে পৰমবীৰ চক্ৰ সন্মান পাবলৈ সক্ষম হৈছে? উত্তৰ 21 জন। 5 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতীয় সেনা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 15 জানুৱাৰীত। 6 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতীয় সেনাৰ প্ৰধান যুদ্ধ টেংকটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অৰ্জুন। 7 নম্বৰ প্ৰশ্ন DRDOৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। 8 নম্বৰ ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন? উত্তৰ নিৰ্মলা সীতাৰমণ। 9 নম্বৰ প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয় কিমানখন ৰাজ্যৰ উচ্চ ন্যায়ালয়? ইয়াৰ উত্তৰ হ'ব 4। 10 নম্বৰ প্ৰশ্নটি হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1950 চনৰ 5 এপ্ৰিলত। 11 নম্বৰ প্ৰশ্নটি হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? ইয়াৰ উত্তৰ হৈছে ছাৰ RF লজ। 12 নম্বৰ প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুঠ বিচাৰপতিৰ সংখ্যা কিমান? উত্তৰ 24 জন। 13 নম্বৰ প্ৰশ্ন অসমত মুঠ কিমানখন জিলা ন্যায়ালয় আছে? ইয়াৰ উত্তৰটি হ'ব 21খন। 14 তথা আজিৰ শিতানৰ শেষৰটি প্ৰশ্ন হৈছে অসম জুডিচিয়েল একাডেমি ক'ত অৱস্থিত? উত্তৰ গুৱাহাটী।